সুইগি বয় নেকি কি হল মামাহঁতে যিমানে ট্ৰাই কৰক হেলমেট পিন্ধাব নোৱাৰে আজিকালি কোনো হেল্প কৰিব হেই হেল্ল' এভৰিৱান দিছ ইজ মিৰ ভাই এণ্ড ৱেলকাম টু মাই চেনেল এমএচ ব্লগ তো আজি আহিছিলোঁ মানে আমাৰ চম্পাকালীৰ অলপ হৈ আছিল বেমাৰ তো মানে কি মবিল লিক হৈ আছিলে আৰু চকেট যাবৰ পৰা অইল লিক হৈ আছিলে তো এতিয়া আমি আহিলোঁ আলিবাইৰ গেৰেজত গাড়ীখন বনালোঁ মবিল ডাউন দিলোঁ এতিয়া চাওঁ গাড়ীখন চেক কৰি চাওঁ তো এতিয়া এবাৰ চলাই চাওঁ গাড়ীখন ভাল হ'লে নাই মানে বহুত প্ৰব্লেম পাই আছিলোঁ এইফালে দিয়া পূৰা মানে অইল লিক হৈ আছিলে তো এইটো পূৰা চেঞ্জ কৰি দিলোঁ আৰু এই দেখা পাই আছে মবিল পূৰা চেঞ্জ কৰা হ'ল গাড়ীখনত তো এতিয়া আকৌ টেষ্ট ৰাইডটো লয় তো গাইজ গাড়ীখন ওলালোঁ গাড়ী ভাল কৰি দিলে এইখন আমাৰ আলিবাইৰ গেৰেজ তো এতিয়া যাওঁ ঐ গাড়ীটো তো এতিয়া গাড়ীখনলৈ ওলাই আহিলোঁ গাড়ীখন চলাই চাওক কেনেকুৱা বা হৈছে এতিয়া মানে বহুত প্ৰব্লেম পাই আছিলোঁ ভাই যান ৰ'ব তো বহুত প্ৰব্লেম পাই আছিলোঁ এতিয়া গাড়ীখন চলাই চাওক কেনেকুৱা লাগে এইখন আমাৰ চালমবাগ চম্পাকালি হয় তাৰ আগত যিটো প্ৰব্লেম পাই আছিলোঁ সেই প্ৰব্লেমটো এতিয়া ছল্ভ হৈ গ'ল এতিয়া গাড়ীৰ শব্দও হোৱা নাই বেছি ভাইব্ৰেট কৰা নাই আৰু ব্ৰেকিংটো ভালকৈ কাম কৰি আছে আগত চকেট জাবাৰটো বেছি কাম কৰা নাছিল মানে অইল লিক হৈ আছিল ন সেইটো কাৰণে বহুত প্ৰব্লেম পাই আছিলোঁ এতিয়া ভাল হৈ গ'ল তো এতিয়া যাওঁ চম্পাকালিত লৈ তো এতিয়া ফাৰ্ষ্ট যাম আমাৰ চালম ভাইৰ ঘৰত মানে সি একো খোৱা নাই এতিয়ালৈকে তো ভাতটো খাই কেনে আমি অলপ পিছত যাম ওলাই বিনোদৰ দোকানলৈকে তো বিনোদ ভাইৰ দোকানত যাব আছে মানে মোৰ এটা হেডফোন ল'ব আছে তো বিনোদ ভাইৰ দোকানত গৈ হেডফোন এটা লৈ আহিম মানে বহুত দিন ধৰি পাবজি খেলিব পৰা নাই পাবজি খেলাত প্ৰব্লেম হৈ আছে ন এতিয়া যাওঁ বেছি কথা নকওঁ এতিয়া চালমৰ ঘৰলৈকে যাওঁ আহি পাই গ'লোঁ চালম ভাইৰ ঘৰত এতিয়া চালম ভাই ভাতটো খাই লওক তাৰপিছত আমি লাহে ধীৰে ওলাই যাম বিনোদ ভাইৰ দোকানলৈকে ক'ত যোৱা ঘৰতে যাওঁ ক'ত যাওঁ ঘৰতে নেকি ক'ত গৈছিলা অলপ ফুৰিব গৈছিলোঁ মাহীহঁতে আছে এইটো আমাৰ দিলদাৰ ভাইটি চালমৰ সৰু ভাইটি এতিয়া যাওঁ চালম ভাইৰ ৰুমলৈকে গৈ থাকোঁ ই ভাতটো খাই লওক তেতিয়ালৈকে ৱেইট কৰি দিওঁ আৰু তো ইয়াতে মই ভাই এজন লগ পাইছিলোঁ চিণ্টু ভাই ভালে আছা তো মানে ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া চালমৰ ঘৰত যাব লাগে মানে দিয়া যাবি বাই তো এতিয়া যাম চালমৰ ঘৰত মানে তেতিয়া মই ইমাৰ্জেঞ্চি আছিলে কাৰণে ঘৰত ওলাই আহিলোঁ তো এতিয়া যাওঁ তাৰ ঘৰত যিহে ঠাণ্ডা ন মানে গ্লভছ মাৰি লোৱাৰ পিছত ঠাণ্ডা লাগি আছে আৰু এই গ্লভছৰ কথা কৈ ন মোৰ এটা কথা মনত পৰি গ'ল যোৱাকালি যিটো বৰফ পেলাইছে ন মানে গুৱাহাটীখন কাশ্মীৰ লাইট বনাই দিছিলে আৰু তাত মানে হ'ল কি আমি গৈছিলোঁ গণেশগুৰিত বজাৰ কৰিব অলপ বিশাল মাৰ্কেটত তো তেতিয়া মই আহি আছিলোঁ আহি থাকোঁতে মোৰ সৰু ভণ্টিজনীয়ে ভিডিঅ' বনাই আছিলে তো তেনেকৈ মানে ভিডিঅ' বনাই থাকোঁতে ঠিক সেইখিনি সময়তে বয়সীয়াল মানুহ এজন আহি আছিলে গাড়ীত স্কুটি চলাই আহি আছিলে তো বৰফত শ্লিপ খাই পৰি গ'ল পৰি যোৱাৰ পিছত কাষেৰে ইমান মানুহ গৈছে এই ভিডিঅ' ক্লিপটো চাই লওক এই ক্লিপটো মই দি দিছোঁ ক্লিপটো চাওক মানে যেতিয়া পৰি গৈছে ন মানুহজন কাষেৰে মানুহ চাই গুচি যাই আছে কিন্তু কোনো এজনে হেল্প কৰিব অহা নাই আৰে ইমাননো কিহৰ বিজি ভাই অলপ মানুহ এজন পৰিছে চাই লওক হেল্প কৰি দিব লাগে এনেকৈ চাওকচোন বহুত বেয়া লাগি গৈছে আমি গৈ কেনে আমি উঠাই দিলোঁ সেইবিলাক আজিকালি মানুহে হেল্প নকৰে ন কি ক'ম আৰু তো গাইজ হেল্প কৰি দিব এনেকৈ মানুহক বিপদত দেখা পালে হেল্প কৰি দিব কেতিয়াবা কি ঠিক আপুনি বিপদত পৰিলে আপোনাক কোনোবাই হেল্প কৰিব ন মানুহৰ মানৱতাটো নোহোৱা হৈ গৈছে কি হ'ল বা এখেতৰ চুইগি বয় নেকি কি হ'ল তেল শেষ হৈছে ক'ত গৈছিলা পেট্ৰলটো ইয়াৰ পৰা বহুত দূৰ ন তো সেইফালে গ'লে হেৰি হ'লে ক'ত অৰ্ডাৰ ক'ত লাগিছে পেটাপাৰা আচ্ছা তোমাৰ গাড়ীখন ইয়াতে থৈ দিয়া ষ্টাৰ্ট নহয় নেকি আচ্ছা পেট্ৰল পাম্পটো দূৰত আছে পেট্ৰলৰ টাইম লাগি যাব ন তো এক কাম কৰা গাড়ীখন থৈ লোৱা মোৰ লগত ব'লা আহোঁতে তেলটো লৈ আহিম ডেলিভাৰীটো কৰি দিবা একো নাই ব'লা একো নাই ব'লা প্ৰব্লেম নাই দিয়া ব'লা
টেনশ্যন ল'ব নালাগে, আমাৰ ই থাকি যাব দিয়া। বাবু তুমি ইয়াৰ গাড়ীখন চাবা। তেল শেষ হৈছিলে বোলে, মানুহ আজিকালি হেল্প নকৰে ন, ক'লো ন। মোবাইলটো লৈ লোৱা, তোমাৰ হেৰাই যাব ন। এক কাম কৰা, চাবিটো লৈ লোৱা, মোৰ ই থাকিব দিয়া, আমাৰ ই আছে। বাবু তুমি গাড়ীখন লৈ এক কাম কৰা, এই আগত লৈ কেনে লিটিফলা স্কুলৰ আগত লৈ আহা। আমি ইফালৰ পৰা গাড়ী এইটো দি কেনে তেলটো লৈ আহি আছোঁ, ঠিক আছে। গৈ আছিলোঁ চালম ভাইৰ ঘৰত, গৈ থাকোঁতে দেখা পালোঁ এজন মানে ছুইগিত মানে ডেলিভাৰী বয় হয়, তো গাড়ীখন ঠেলি আছিলে। তো দেখা পাই সুধিলোঁ কি হ'ল, তো ক'লে গাড়ীখনত পেট্ৰল নাই বোলে, শেষ হ'লে। তো এইফালেদি গৈ আছিলে পেট্ৰল ভৰাব, ইয়াতে ক'ৰবাত থৈ কেনে তাৰপিছত গ'লে হয়। তো মই ক'লোঁ ব'লা মোৰ লগত ব'লা, মই হেল্প কৰি দি আছোঁ, তেল আনি দি আছোঁ আৰু বস্তুটো দি দিবা। তুমি কি কিবা পঢ়ি আছা নে জব কৰি আছা? পঢ়ি আছা নেকি? আচ্ছা, তো এইটো কি প্ৰব্লেম নহয় এইটো কাম কৰোঁতে? প্ৰব্লেম হয়। আচ্ছা, পাৰ্ট টাইম কৰি আছা ন? ঘৰত কোন কোন আছে? আচ্ছা, মা আৰু দুটা ভাই আছে ন? মানে ঘৰৰ খৰচা তুমি উঠাই আছা, ডেলিভাৰী কৰি আছে আৰু পঢ়িও আছে লগতে, পাৰ্ট টাইম জব কৰি কেনে ঘৰখনো চলাই আছে, লগতে সি পঢ়িও আছে। গৈ আছোঁ, কোনফালে আছে, কোনফালে যাব লাগিব ক'ব হা মোক। এই ভিডিঅ' ক্লিপটো যদি দেখা পালে মই দেখালোঁ যিটো, তাৰমানে কি আজিকালি মানুহবিলাকক ধৰিব নোৱাৰা হৈছোঁ, বুজি পাইছে। চাগে ভাবে যে উঠা হেল্প কৰিব গ'লে কি ঠিক যদি কিবা প্ৰব্লেম হৈ যায়, আৰে সেইটো পিছত ভাবিব ন। সেনেকৈ ভাবি থাকিলে আৰু আপোনাৰ চকুৰ আগত কেতিয়াবা কাৰোবাৰ মানে কিবা হৈ যাব, তো তেতিয়ালৈকে কি আপোনালোকে চাই থাকিব নেকি? তো হেল্প কৰিব, যিমান পাৰে হেল্প কৰিব, মানুহক হেল্প কৰিব লাগে। তো ভেটাপাৰাৰ পৰা ল'লোঁ লেফ্ট টাৰ্ণ, এতিয়া যাম লেফ্ট ছাইডে। ইয়াতে পেট্ৰল পাম্পটো ওচৰতে আছে, যোৱাতে পেট্ৰলটো লৈ যাব পাৰিম, তো একো প্ৰব্লেমো নাই। আচ্ছা, অৰ্ডাৰটো ক'ত লাগিছে চাওঁ মই এড্ৰেছটো ভালকৈ। অৰ্ডাৰটো ক'ত লাগিছে চাওঁ। অৰ্ডাৰটো লাগিছে লখিমীপথ হাউচ নম্বৰ 16, নাই লখিমীপথ হাউচ নম্বৰ 37। আচ্ছা, লোৱা এইটো লোৱা। যিটো ঠাণ্ডা পৰিছে ন, মানে হাত জিনজিনাই আছে, গাড়ী চলাব নোৱাৰি। আৰু এইটো ভাই চাওক বিনা হেলমেট গাড়ী চলাই আছে, বাহ ভাই বাহ। মামাহঁতে যিমানে ট্ৰাই কৰক হেলমেট পিন্ধাব নোৱাৰে। তো আহি পাই গ'লোঁ লোকেশ্যনত। এইটোৱে আছিলে চাগে, হাউচ নম্বৰ কিমান আছিলে? 37 ন, এইটো হয়। তো মেনেজাৰ কল কৰি আছে, আহি পালোঁ, ইয়াতে অৰ্ডাৰটো লাগিছে। মোৰ ঠাণ্ডা লাগিছে, হাতবিলাক চাওক না এবাৰ কি হৈ গৈছে। আৰু এইফালে যাব লাগিব, তেল আনিব। তো ই গ'ল ভিতৰত দিব গ'লে, মই ইয়াতে ৰখি দিওঁ, কিমান বা টাইম লাগে। 15 minutes later. তো ৱেইট কৰি আছোঁ, কিমান হ'ল টাইম, 7টা বাজে। আহিলে, বহুত টাইম ৱেইট কৰিলোঁ, হৈ গ'ল। নাই নাই নাই, একো নাই একো নাই, বহা, একো নাই। তুমি জাষ্ট কেতিয়াবা কাৰোবাৰ এনেকুৱা হেল্প কৰি দিবা, বুজিলা। বহা, এতিয়া আমি যাওঁ পেট্ৰলটো লৈ আহোঁ ন। বহা, বহিছা। তো এতিয়া যাওঁ, ভাইৰ কাৰণে পেট্ৰলটো লৈ লওঁ। তো আহি গ'লোঁ পেট্ৰল পাম্পত, এতিয়া তেলটো লৈ লওঁ। তো তেল ল'লোঁ, এতিয়া ওলাই আহিলোঁ। এতিয়া যাওঁ, ভাইক তাতে ড্ৰপ কৰি দিওঁ, গাড়ীখন তাতে আছেতো, লিটিফলা স্কুলৰ কাষতে থৈ আহিছে গাড়ীখন। তো এতিয়া তাতে যাওঁ, যাই কেনে ভাইক নমাই দিওঁ আৰু ময়ো গৈ থাকোঁ চালমৰ ঘৰলৈকে। বেচাৰ বহুত টাইমৰ পৰা ৱেইট কৰি আছে মোৰ। তো আহি পাই গ'লোঁ লিটিফলা স্কুলৰ কাষত। তো ভাইৰ গাড়ীখন ইয়াতে গৌৰৱাত আছে, ইয়াতে ৰখোৱা আছে। তো ইয়াতে ভাইৰ গাড়ী ৰখোৱা আছে। তো তুমি যাবা এতিয়া, তেলটো ভৰাই লোৱা, তেলটো ভৰাই ল'বা। হেল্প কৰাৰ কাৰণে থেংক ইউ। আজিকালি কোনো হেল্প কৰিব নাই। একো নাই একো নাই একো নাই, কি কয়, ভিডিঅ' বনাই মই ইউটিউবত ভিডিঅ' বনাওঁ, চেনেলটোৰ নাম কি? MH ব্লগ, চাৰ্চ কৰিব পাই যাবা। এয়া মই কৰি দি আছোঁ দিয়া, এইটো ন।
এইটো মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিলোঁ চাই থাকিবা এই ভিডিঅ'টো দিলেতো প্ৰব্লেম নাই ন ঠিক আছে তো লগ পাই থাকিম আৰু শুনা তুমি যদি কেতিয়াবা কাৰোবাক দেখা পোৱা ন হেল্প কৰিবা বুজিছা আৰু একো নাই কৰি থাকা ভালকৈ তই গৈ থাকোঁ লগ পাম দিয়া দিয়া তুমি যাবা হা মই এতিয়া গৈ থাকোঁ দিয়া তো মই এতিয়া ওলাই আহিলোঁ ভাইক ক'লোঁ হেল্প কৰি দিলোঁ ভাল লাগে এনেকুৱা মানুহক মানে কেতিয়াবা এনেকুৱা হেল্প কৰি কিনে ন বহুত ভাল লাগে মনটো তো এতিয়া যাওঁ চালম ভাই তাতে চালম ভাই ৰখি আছে আৰু আজি পিকচাৰ কোৱালিটি অলপ বেয়া হ'ব পাৰে কাৰণ ৰাতি কৰি আছোঁ ন মই একচুৱেলি মোৰ এইচ ডি কাৰ্ডখন চেক কৰিব আহিছিলোঁ এইচ ডি কাৰ্ডখন বৰ্তমান ঠিকে বেকআপ দি আছে মানে মোৰ সেইটো এইচ ডি কাৰ্ডটো বেয়া তো এতিয়া মোৰ এইচ ডি কাৰ্ডখন চেঞ্জ কৰিব লাগিব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ দিয়ক তো যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব একেবাৰে নাপাহৰিব তো লগ পাই আছোঁ নেক্সট এটা ব্লগত তেতিয়ালৈকে বাই